এই দৃশ্যটোলৈ মন কৰক। চৰ চাপৰিৰ যাতায়াতৰ একমাত্ৰ বাহন হৈছে সাধাৰণ নাও বা ইঞ্জিন চালিত নাও। কিন্তু একাংশ নাৱৰীয়াৰ কৰ্মকাণ্ড দেখিলে আপোনাৰো চকু কপালত উঠিব। এই দৃশ্য হৈছে গোৱালপাৰা জিলাৰ সোণাৰী পাৰঘাটৰ দৃশ্য। এটি ইঞ্জিন চালিত নাৱৰ বিপদসংকুল যাত্ৰাৰ দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এনেদৰে সোণাৰী পাৰঘাটৰ পৰা ইঞ্জিন চালিত নাৱেৰে প্ৰতিদিনেই পাৰাপাৰ কৰে বিবেকহীন নাৱৰীয়াই। কিয়নো একমাত্ৰ অধিক টকা পাবলৈ নাওখনত পাঞ্জপাদি মানুহ উঠায়। জানিব পৰা মতে নাওখনত কোনো ধৰণৰ লাইফ জেকেট নাই। সাঁতোৰৰ বাবে নাই কোনো এয়াৰ ৰিং। বৰ্তমান সময় হৈছে ভৰ বাৰিষাৰ সময়। নদীখনত কেতিয়া ধুমুহা বৰষুণ আহি পৰে ঠিক নাই। তেনে সময়তে যদি কোনো দুৰ্ঘটনা সংঘটিত হয় তেন্তে শ শ লোকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে বুলি আশংকা কৰা হৈছে। কিয়নো নাওখনত যাত্ৰী হিচাপে শিশু, বৃদ্ধ, আবাল বনিতা, ছাত্ৰ ছাত্ৰী তথা জৰুৰী ৰোগীও পাৰাপাৰ হয় প্ৰতিদিনে। এনে ক্ষেত্ৰত কি সাহসেৰে অভাৰলোড বুজাই দি বিপদসংকুলভাৱে যাত্ৰা কৰে নাৱৰীয়াই। যাত্ৰীসকলক বিপদৰ মুখত ঠেলি দি প্ৰতিদিনেই হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি আহিছে নাৱৰীয়াসকলে। জিলা পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা উলংঘা কৰি নিজৰ ইচ্ছামতে নাও চলাই আছে একাংশই। ভাড়াৰ ক্ষেত্ৰতো কোনো নীতি নিয়ম নামানি নাও যাত্ৰীসকলৰ পৰা অধিকাৰত ভাড়া আদায় কৰে। সোণাৰীৰ পৰা তিলাপাৰা ধুদনাথ পাৰঘাটলৈ পাৰাপাৰ কৰাত দীৰ্ঘদিনে ব্যাপক অনিয়ম চলাই অহাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। নাওখনত যাত্ৰীৰ লগতে মটৰ চাইকেল, গৰু ছাগলী আদিও একেলগে পাৰাপাৰ কৰে। আশ্চৰ্যজনকভাৱে নাওখনৰ চৌৰ ওপৰত অতি বিপদজনকভাৱে চাইকেল, মটৰ চাইকেল আদিও উঠায়। জানিব পৰা মতে নাওখনৰ বহন ক্ষমতাতকৈ কেইবাগুণ বেছি বোজা কঢ়িয়াই ভাবুকিৰ সৃষ্টি কৰি আছে। নাৱৰীয়াজনে যাত্ৰীৰ কোনো অভিযোগ নুশুনে, লগতে যাত্ৰীৰ লগত বহু সময়ত দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে এগৰাকী নাৱৰীয়াৰ বিৰুদ্ধে অতি শীঘ্ৰেই তদন্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 30।